লক্ষ্মী হেমন্ত্রী কেমন অকস্মাতে করিয়া সদন কে কার্যময় করে ধন দৈত্য মাতৃ দুঃখ সাধন করার উদ্দেশ্য মহান কোন দৈত্য মাতৃ অলপ দিনৰ পিছতে এই পৃথিৱী মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় চাৰিওফালে পানী কেৱল পানী থাকিব চাৰিওফালে কেৱল পানী পানী চাৰিওফালে পানী হলে আমি থাকিম কেনেকৈ পানীৰ মাজত জীয়াই থাকিম কেনেকৈ অসম্ভৱ অসম্ভৱ শুন মই তোক বৰ দিছো তই মই জল স্থল আকাশ পাতাল এই সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰি প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ মহাদেৱৰ ত্ৰিশূলেও মৃত্যু ঘটাব নোৱাৰে তোৰ সৰ্বশৰীৰ মই আদেশ মতে কাম কৰি যাব লাগে আদেশ কৰা মাতৃ কোন পুত্ৰ মাতৃ অলপ দিনৰ পিছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় চাৰিওফালে পানী কেৱল পানী বেদ বেদাংগ কৃষ্টি সভ্যতা সকলোবোৰ পানীৰ তলত থাকিব আৰু সেইবোৰ নষ্ট হোৱাৰ আগতে তই পুত্ৰ তই সকলোবোৰ সংগ্ৰহ কৰিব লাগে আৰু শুন ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ একোৱেই নাথাকিব আৰু মহাপ্ৰলয় শেষ হলে তাৰ পিছৰ কল্পত তহঁতবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি নিজ
নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিম। সভ্যতাৰ বিস্তাৰ। বিস্তাৰ